বাবে বনোৱা হৈছে গতিকে আপোনালোকে যেন কোনেও নিজে গাত পাতি নলয় ভিডিঅ'টি মাত্ৰ আমি হাস্যৰ কাৰণে আপোনালোকক আগলৈ ভিডিঅ'টো আগবঢ়াইছোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি একেবাৰে নভাবে তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমাৰ লগত আছে জুবিন দা জুবিন দা আহি পালে আমাৰ কিবা প্ৰশ্ন সুধিব লগা আছে নেকি মোৰ আগত আপুনি হেৰি কিহেৰে আহিলে বৰ্তমান বাইকেৰে আহিলে ন মই মুম্বাইৰ পৰাতো আধা বাছতে আহিলোঁ হয় হয় আধা বাছত আহি এতিয়া বৰ্তমান মই বাইকত মানে বাইক এখন কিনি ল'লোঁ হয় হয় মই এতিয়া মানে অলপ বিহাৰত সোমালোঁ হয় বাইকত মানে কি এই ডিলাৰত সোমাই পেলাই বাইক এখন লৈ আহিলোঁ মোক কৈছে কি যে একো নাই আপুনি বাইকখন লৈ যাওক তেনেকৈ বাইকখন লৈ পেলাই মই গুচি আহিলোঁ হয় বাইকতে আহিলোঁ আৰু মোৰ মিছেছক মই মানে বাছত পঠাই দিছোঁ মই বাইকত আহিলোঁ মোৰ মানে মোৰ ন' টেনশ্যন নহয় হেৰি মোৰ ইমান হেৰি নাই এতিয়া তোমালোকে কি ক'বা কি নক'বা মই এইটোৱে কথা তোমালোকে কিবা সুধিবা নেকি আপোনাৰ যে মাস্ক নাই একো নাই কিয় মানে আপুনি কিয় এইবিলাক হেৰি কৰিছে আপুনি নাই মানে মাস্কটো আছিল এতিয়া মই আধা বাছত আহিলোঁ নাই নাই আপোনাৰ দৰে যদি জনপ্ৰিয় কণ্ঠশিল্পী এনেকুৱা কৰে আৰু আপোনালোকে কি শিকাব বেলেগক গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব নহয় এই ক্ষেত্ৰত মানে কি ক'ম মই কিমান দুখত আহিছোঁ মইহে জানো বুজিছোঁ তোমালোকে কি জানিবা হা তোমালোকে কিবা জানিবা নেকি তোমালোকে যদি কিবা জানিবা কোৱা জানিবা কিবা হা জানিবা মই কিমান টেনশ্যনত আছোঁ মই মুম্বাইত থাকি পেলাই আজি কিমান 2 মাহ হ'ল এটা ৰুমৰ ভিতৰত মই বাঘৰ দৰে সিংহৰ দৰে মই আবদ্ধ হৈ আছোঁ মই তাতে থাকি পেলাই আজি মই অসমত আহিছোঁ তুমি আৰু মোক মাস্কৰ কথা সোধা মইহে জানো মই বাছত আহোঁতে মই থু পেলাওঁতে মোৰ মাস্ক মুখৰ পৰা ওলাই গ'ল আল্ট্ৰা বাছত মই ভাড়া কৰি পেলাই আল্ট্ৰা বাছ ভাড়া কৰিছোঁ তুমি কি জানা হে তুমি কি কথা ক'বা আপুনি এজন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী যদি আপুনি এনেকুৱা কৰে বেলেগবিলাকে কি কৰিব বেলেগতো মই কি কৰিব মানে বেলেগকতো মই এতিয়া মই বেলেগৰ কথাটো ক'ব নোৱাৰে মই এতিয়া আহি পাইছোঁ বৰ্তমান অসমত কিন্তু আপুনি কিয় এইবিলাক কি আপোনাৰ এইবিলাক ৰুল নেকি মোৰ এইটো ডিজিটেল ষ্টাইল বুলি কয় আজিকালি গাড়ীবিলাক আগতে আছিল গাড়ীবিলাকৰ কিবা ষ্টাইল আছিল না হা মবিল সলাব লাগে কিবা সলাব লাগে আজিকালি ডিজিটেল অন কৰিলে হ'ল চব হৈ যায় মোৰ ডিজিটেল ষ্টাইল মোৰ এইটো সেইকেইটা তুমি বেছি কৰাকৈ কথা ক'ব নালাগে মোক মই তুমি সাংবাদিক হয় কিবা হয় মই এইটো নাজানো হয় আপুনি এতিয়া প্ৰশ্ন সুধিছা মই উত্তৰ দিছোঁ লকডাউনৰ সময়ত এতিয়া আপুনি হেৰি মানে আপোনাৰ কি বুলি কয় এইটো জনসাধাৰণক আপুনি কি বুলি ক'ব এতিয়া কি উপদেশ দিব উপদেশ মানে মই আজি অসমত আহিলোঁ আজি মই এই বাগিচাখন তুমি দেখুওৱা এই বাগিচাখন মই চালোঁ অসমৰ চাহ বাগিচা আমি কিমান ধুনীয়া অসমীয়া মানুহ হয় কিমান সুখত আছোঁ ধুনীয়া একদম নিস্তব্ধ আকাশ মোৰ আকাশ হা হয় নীল আকাশ কিমান ধুনীয়া লাগে এই ধুনীয়া মানে পৰিৱেশত মই আজি আহি পাইছোঁ বৰ্তমান মুম্বাইৰ পৰা অতি কষ্ট হৈছে আপোনাৰ বহুত হা সেই গতিকে মানে মই আপোনালোকক অনুৰোধ কৰিছোঁ আৰু মোক বেছিকৈ প্ৰশ্ন সুধিব নালাগে লকডাউনটো উঠাৰ পিছত আৰু মই সুস্থ হৈ মোক যেতিয়া কোৱাৰেণ্টাইনৰ পৰা মোক লৈ যায় মোক বৰ্তমান ৰখা হৈছে না হয় হয় মোৰ নিজৰ ঘৰ থাকিব বেলেগত থাকিব লগা হৈছে তাৰ পৰা মোক লৈ যোৱাৰ পিছত মোক যি সোধা মই তাকে প্ৰশ্ন উত্তৰ দিম এতিয়া মই নিদিওঁ মই এতিয়া মনত অলপ বহুত দুখত আছোঁ মই আপুনি এতিয়া বৰ্তমান হেৰি কৰিছে নেকি নিচা সেৱন কৰি আহিছে নেকি বৰ্তমান মই নিচা সেৱন কৰা নাই কিন্তু আপোনাৰ যে মাতটো তেনেকুৱা লাগি আছে নিচা সেৱন কৰা যেন লাগি আছে নাই মই নিচা সেৱন কৰা নাই মোৰ মাতটো সেনেকৈ গলত এই মানে কি কবি আৰু গান গাওঁতে মানে এইটো অভ্যাস হৈ গৈছে গান গাওঁতে নহয় মোৰ মানে ঘৰত মোৰ মাইকী মতাৰ কাজিয়া লাগিছিলে কাজিয়া লগাওঁতে কচাই দি গলত মাৰি দিছিল মাৰোঁতে মোৰ গলটো মাত এনেকুৱা হৈছে মোৰ এতিয়া কি কয় এইটো কথা আৰু কৈ লাভ নাই বেলেগক হা কথা কৈ লাভ নাই বিদেশত থকা মানুহ অভাৱ খাবৰ অভাৱ সেইকেইটা অসম চৰকাৰক মই মানে বহুত হেৰি কৰিছোঁ আৰু তেওঁলোকক যাতে ৰিকুৱেষ্ট কৰিছোঁ ধৰ আমাক সহায় কৰক কিবা এটা কৰক বুলি কিন্তু আজি এনেকুৱা অভাৱত পৰি আহিব লগা হৈছে আল্ট্ৰা বাছত উঠি মই যিটো VIP 15 লাখ 20 লাখ 25 লাখ টকাৰ গাড়ীত ঘূৰা মানুহ আজি মই আল্ট্ৰা বাছত আহিব লগা হৈছে হা দিছ ইজ মাই কেপাচিটি ইজ অফ দ্য নো হা হোৱাট ডু ইউ selfishman I am do not is of the singing মই কেতিয়াও গান নাগাওঁ ঠিক আছে বাৰু আজিলৈ ইমানেই বন্ধুসকল গতিকে আপোনালোকে চাই ভাল পালে নে বেয়া পালে আপোনালোকক জনাব কমেণ্ট কৰিব আমাৰ আৰু যদি আমাৰ চেনেলটো নতুন কৰিছে নে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব